ধেমেচিত 63 কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন ধেমেচি কাউণ্টিৰ ৰঙালী বিহু সন্মিলন আৰু ব্ৰঞ্জবিদ পূৰ্ণকান্ত বুঢ়াগোহাঁই সোঁৱৰণী শৈক্ষিক ন্যায়াধীশৰ উদ্যোগত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ 63 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক এখন মহৎ গ্ৰন্থ আৰু একোখনকৈ অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাবিদ বীৰেন বুঢ়াগোহাঁই প্ৰেক্ষাগৃহত আয়োজিত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে খোৱাং সমষ্টি বিধায়ক চক্ৰধৰ গগৈ আৰু নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক নিৰুত গোহাঁয়ে। অনুষ্ঠানতে ব্ৰঞ্জবিদ পূৰ্ণকান্ত বুঢ়াগোহাঁই সোঁৱৰণী শৈক্ষিক বঁটা শিক্ষাবিদ ৰত্নেশ্বৰ শইকীয়া শৈক্ষিক বঁটা আৰু সমাজকৰ্মী ৰামেশ্বৰ দিহিঙীয়া সোঁৱৰণী শৈক্ষিক বঁটা কৃতি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়োৱা হয়। অনুষ্ঠানত ধেমেচি কাউণ্টিৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি পদ্মধৰ দত্ত বুৰঞ্জীবিদ পূৰ্ণকান্ত বুঢ়াগোহাঁই সোঁৱৰণী শৈক্ষিক ন্যায়াধীশৰ অধ্যক্ষ মোহনলাল উপাধ্যায় সচিব মৃদুল বুঢ়াগোহাঁইৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।